আমার এআইটিউসি অসম রাজ্য পরিষদর 17তম রাজ্যিক সম্মিলন অনুষ্ঠিত হৈ আছে। সেইটোৰ পৰিপ্ৰেক্ষিতত আজি মুকলি সভাখন প্ৰাগজ্যোতিকা কালচাৰেল অডিটৰিয়ামত হ'ব। আর এইখনত উপস্থিত থাকিব আমার সর্বভারতীয় নেত্রী অমরজিৎ কাউর, সাধারণ সম্পাদিকা তেখেত আহতে অলপ লেট হয়ে আছে ফ্লাইটর খেলিমেলির কারণে, এইমাত্র আহি পাবই। আর 4টা বাজার পর আমার ডেলিগেট সেশন স্টার্ট হব খাদিবোর্ডর প্রেক্ষাগৃহ চানমারি। এইবার আমার যেটো মুকলি সভা, সেই মুকলি সভাত কিছুমান ইস্যুৰ ওপৰত ভালদৰে আলোচনা হ'ব। যেনেকুৱা আমাৰ দ্ৰব্যমূল্য বৃদ্ধিৰ ওপৰত চৰকাৰ ব্যৰ্থ হৈছে, নিবনুৱা কৰ্মসংস্থাপন দিয়াত ব্যৰ্থ হৈছে, মেট্ৰিক পৰীক্ষাৰ খেলিমেলিত প্ৰশ্নকাকত যিটো ফাদিল হৈ আছে প্ৰতি বছৰ, সেইটো চৰকাৰ ব্যৰ্থ। ইয়াৰ পিছত আপোনাৰ পানীৰ দৰত দেশৰ সম্পদ যিটো বিক্ৰী কৰি আছে, এইটো এতিয়ালৈকে বন্ধ হোৱা নাই। এইবিলাক কথাৰ ওপৰত আমাৰ আঁচনিভুক্ত কৰ্মচাৰী যিবিলাক আছে তেখেতসকলক এতিয়ালৈকে চৰকাৰী কৰ্মচাৰী হিচাপত গণ্য কৰা নাই। আমাৰ অসংগঠিত শ্ৰমিকৰ এতিয়ালৈকে কল্যাণ বোৰ্ড গঠন হোৱা নাই। মটৰ শ্ৰমিকৰ কামখিনিও আগবাঢ়া নাই। এই গোটেইখিনি কথাৰ ওপৰত বিশদভাৱে আলোচনা হ'ব।